আকৌ এবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইফালে মই গৰম কৰি আছোঁ গাখীৰ আৰু এতিয়া ৰাতিপুৱা সময় আৰু এতিয়া মই এয়া বনাব লৈছোঁ চাহ আৰু এয়া মোৰ হৈ গ'ল চাহ বনাই আৰু মই চাহকাপ লৈ আহিলোঁ। আগফালে ভিতৰত ইমান ঠাণ্ডা আৰু ৰ'দত বহি চাহকাপ খাম বুলি ওলাই আহিলোঁ। এইফালে মায়ে দি আছে পানী আৰু এয়া আমাৰ পাপাই লগাই ৰাখিছে ৰঙালাও গছৰ পুলি অলপ ডাঙৰ হৈছে। তাৰপৰা চাহকাপ খাই মই লাগিলোঁ ঘৰৰ কামত আৰু ৰাতিপুৱা সময় যিহেতু ঘৰৰ কাম বহুত থাকে আৰু মই এতিয়া চফা কৰিছোঁ পাকঘৰ আৰু ৰাতিপুৱা সময়ত মই প্ৰথমতে পাকঘৰটোৱে চফা কৰি লওঁ, তাৰ পাছতে মই বাকী কাম কৰোঁ আৰু পাপাই লৈ আহিছিলে খেতিৰ পৰা চব্জি আৰু সেইখিনিও মই ভালকৈ চিজিল কৰি ল'লোঁ। তাৰ পাছতে গা পা ধুই আজৰি হৈ ভণ্টি আৰু মই ওলালোঁ বজাৰলৈ যাওঁ বুলি। মইহে বজাৰলৈ যাওঁ, ভণ্টি মামাকৰ ঘৰলৈ যায় আৰু দুইজনী ঘৰৰ পৰা একেলগতে ওলাই আহিলোঁ। তাৰ পাছতে আমি আহি পালোঁহি বজাৰ আৰু আজি যিহেতু বজাৰৰ বাৰ, তাৰ পাছতে ভণ্টিক গাড়ীত উঠাই ময়ো মোৰ দুটামান বস্তু ল'ব আছিলে লৈ ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰত আহি দেখোঁ এইফালে বুট তিয়াই ৰাখিছে আৰু এইফালে কাটি ৰাখিছে আপেল আৰু নাৰিকল আৰু এইফালে ববৌ আৰু এজনী ববৌ বহি তামোল কাটি আছে আৰু এয়া কি কাৰণে যা যোগাৰ চলি আছে আৰু অলপ পিছতে আপোনালোকে গম পাব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু বস্তুখিনি যোগাৰ কৰা হোৱাৰ পিছত আমি আহিলোঁ আৰু এয়া আপোনালোকে বেনাৰখন দেখিলে গম পাব কি কাৰণে যোগাৰ কৰা হৈছিলে আৰু কি আছে। তাৰ কৃষ্ণ তাৰ পাছতে ববৌ আৰু মই ইয়াৰ ৰেডি কৰি আছোঁ সকলোকে খাবলৈ দিবৰ বাবে আৰু এয়া লগতে আহিলে মাও সহায় কৰি দিওঁ বুলি। তাৰ পাছতে আমাৰ হৈ গ'ল সজাই আৰু এইফালে বৌহঁতি আৰু ববৌয়ে দিবলৈ লৈছে খাবলৈ আৰু দি হোৱাৰ পিছত সকলোৱে এতিয়া বুট খাই আছে আৰু ময়ো খাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভাল লাগিলে লাইক কমেণ্ট, নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।